বন্ধুসকল এই ভিডিওত আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ 10 নম্বৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। ইয়াত চাও বন্ধুসকল, ইয়াত লিখিছো হিয়াৰ নাইবা দিয়াৰেৰে আৰম্ভ হোৱা এক্সক্লেমেটৰী সেন্টেন্সবোৰ প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হয়। যদি কোনো এটা এক্সক্লেমেটৰী সেন্টেন্সৰ আৰম্ভণিত হিয়াৰ নাইবা দিয়াৰ থাকে তেতিয়া হলে হেতু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য হ'ব। গতিকে এক্সক্লেমেটৰী সেন্টেন্স কি আপোনালোকে নিশ্চয় জানে, মই তথাপি কৈ দিছো যে যি সেন্টেন্সৰ দ্বাৰা মনৰ আবেগ অনুভূতি হৰ্ষ উল্লাস দুখ আশ্চৰ্য আদি প্ৰকাশ কৰা হয় সেইবোৰ হৈছে এক্সক্লেমেটৰী সেন্টেন্স। আৰু এই এক্সক্লেমেটৰী সেন্টেন্সৰ আৰম্ভণিত যদি হিয়াৰ নাইবা দিয়াৰ থাকে তেতিয়াহলে বাক্যটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হয়। চাব উদাহৰণস্বৰূপে চাব, হিয়াৰ কামছ আৱাৰ হিৰো, হিয়াৰ কামছ আৱাৰ হিৰো, এইটো হিয়াৰৰ আৰম্ভ হৈছে সেইকাৰণে এটা কামৰ লগত এছ যোগ কৰা হৈছে, কামছ আৱাৰ হিৰো প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হৈছে। তাৰ পিছত দেয়াৰ গোজ দ্য বেল, এইটো দেয়াৰ গোজ দ্য বেল এইটো প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যটো ধুনীয়াকৈ লিখা হৈছে। তাৰ পিছত ইয়াত এটা ব্যতিক্ৰম আছে, চাব এনবি এটা লিখিছো, এনবিটো এনেকৈ লিখিছো, যদি সেন্টেন্সটো এক্সক্লেমেটৰী নহয় তেনেহলে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ পৰিৱৰ্তে প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত সেন্টেন্সটো লিখা হয়। বাক্যটোত হিয়াৰ নাইবা দেয়াৰ আছে কিন্তু বাক্যটো এক্সক্লেমেটৰী সেন্টেন্স নহয়, এইটো হল এক্সক্লেমেশনৰ চিনটো নাই, বাক্যটো এক্সক্লেমেটৰী সেন্টেন্স নহয়, তেতিয়াহলে আমি সেই বাক্যটো প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সত লিখিব লাগে। ইয়াতে চাব আৱাৰ হিৰো ইজ কামিং, এইটো কন্টিনিউয়াছত লিখা হৈছে, দ্য বেল ইজ ৰিংগিং এইটো কন্টিনিউয়াছত লিখা হৈছে কাৰণ এইটো এক্সক্লেমেটৰী সেন্টেন্সত নপৰে। গতিকে এয়া আছিল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ 10 নম্বৰ ব্যৱহাৰ।